নমস্কাৰ বন্ধুসকল, আজি আমি এটা নতুন সিৰিজ আৰম্ভ কৰিবলৈ গৈ আছোঁ। সেইটো হৈছে হাৰ্ট ফেইলাৰ। হাৰ্ট ফেইলাৰ একচুৱেলি এটা ডাঙৰ টপিক। এই ভিডিঅ'টোত থাকিব হাৰ্ট ফেইলাৰ কি হয়, হাৰ্ট ফেইলাৰ কেলে হয়, কি কাৰণ হয়, আৰু ইয়াৰ লক্ষণসমূহ কি, আৰু ইয়াৰ টেষ্ট কি কৰিব লাগে, আৰু লগত ট্ৰিটমেণ্ট কেনেকুৱা, আৰু ট্ৰিটমেণ্টৰ পিছত কেনেকুৱা ধৰণৰ কেয়াৰ ল'ব লাগে, বা খাদ্যবোৰ কেনেকৈ খাব লাগে, এক্সাৰচাইজ কেনেকৈ কৰিব লাগে, এই গোটেইখিনি কথা এটা ভিডিঅ'ত অনাটো যথেষ্ট কষ্টকৰ। আৰু মই ভাবোঁ বৰিং হৈ যাব। মই ভাবিছোঁ পাৰ্ট কৰি লৈ 1 million পিপল এফেক্টেড ইন হাৰ্ট ফেইলাৰ ইন ইণ্ডিয়া। আৰু যদি আপুনি US-ৰ কথা কয় তেতিয়াহ'লে 6,70,000 পিপল এফেক্টেড ইন হাৰ্ট ফেইলাৰ এভৰি ইয়েৰ। আৰু হস্পিটেলাইজেশ্যন যদি চাব যায় 65 years এজত ওপৰৰ মানুহ যদি হস্পিটেলাইজ হয়, তাৰ মুখ্য কাৰণ হৈছে হাৰ্ট ফেইলাৰ। যদি আমি আগতে আৰ্লি ডায়েগনচিছ যদি আমি কৰিব পাৰোঁ তেতিয়াহ'লে সেই ৰোগীজনৰ কাৰণে যথেষ্ট সহায়ক হয়। সেইকাৰণে আপোনালোকে সাধাৰণ লক্ষণসমূহ জনাটো অতিকৈ প্ৰয়োজন। হ'বলৈ নহয়, এৱাৰনেছৰ কাৰণে বনাইছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি। হাৰ্ট ফেইল মানে আপোনালোকে ভবাৰ ধৰণে হাৰ্টটো কাম কৰা বন্ধ কৰি দিয়াটো নুবুজায় একচুৱেলি। হাৰ্ট ফেইল মানে নৰ্মেলি আমাৰ হাৰ্টে যিমান ধৰণে এফিচিয়েণ্টলি পাম্পিং কৰিব লাগে, সেই পাম্পিং কেপাচিটি যদি কমি যায় তেতিয়াহ'লে হাৰ্টে যিটো অক্সিজেন আৰু নিউট্ৰিয়েণ্ট বডিৰ বিভিন্ন অংগ প্ৰত্যংগলৈকে পঠাব নোৱাৰে। তেতিয়াহ'লে তাক আমি কি বুলি কয়, হাৰ্ট ফেইলাৰ বুলি কওঁ। এই হাৰ্ট ফেইলাৰ আকৌ বেলেগ বেলেগ ভাগত ভাগ কৰিব পাৰি, যেনেকৈ চিষ্টলিক হাৰ্ট ফেইলাৰ আৰু এটা ডায়েষ্টলিক হাৰ্ট ফেইলাৰ। সেই বিষয়ে পিছত আমি কাৰণবিলাক কি কাৰণ। 1 নম্বৰত আছে আপোনাৰ কৰ'নাৰী আৰ্টাৰী ডিজিজ। কৰ'নাৰী আৰ্টাৰী ডিজিজ মানে আমাৰ হাৰ্টলৈ যোৱা ধমনীবোৰত যদি কলেষ্ট্ৰল ডিপজিট হৈ ভেচেলছটো সৰু হৈ যায়, তেতিয়াহ'লে ব্লাড যিমান যাব লাগে, অক্সিজেন নিউট্ৰিয়েণ্ট যিমান যাব লাগে, হাৰ্টলৈকে যাব লাগে, সিমান নাযায়। আৰু সেই নোযোৱাৰ কাৰণে হাৰ্টেও সিমানটো পৰিমাণৰ অক্সিজেন নিউট্ৰিয়েণ্ট শৰীৰৰ অংগ প্ৰত্যংগলৈ পঠাব নোৱাৰে। তেতিয়াহ'লে কি হয়, হাৰ্ট মাছলছটো উইক হৈ যায় বা হাৰ্ট ফেইল হৈ যায়। 1 নম্বৰ। 2 নম্বৰ আছে হাৰ্ট এটেক। হাৰ্টলৈ যোৱা যিটো অক্সিজেন, ব্লাড যোৱাৰ যিটো ধমনী, সেইটো যদি কমপ্লিটলি ব্লক হৈ যায় তেতিয়াহ'লে হাৰ্টে অক্সিজেন নাপায়। অক্সিজেন নোপোৱাৰ লগে লগে হাৰ্ট মাছলখিনি ডেড হৈ যায় বা সেইকাৰণে হাৰ্টটো ফেইল হৈ যায়। 3 নম্বৰত আছে কাৰ্ডিঅ'মায়োপেথি বুলি কয়। সেইটো কেলৈ হয়? কাৰ্ডিঅ'মায়োপেথি মানে কি, যে হাৰ্ট মাছলবোৰ যেতিয়া উইক হৈ যায় তেতিয়া সেইটো কি বুলি কয়, কাৰ্ডিঅ'মায়োপেথি। আৰু তাৰ কাৰণবোৰ যেনেকৈ এলকহল হ'ব পাৰে, ড্ৰাগ এবিউজ হ'ব পাৰে, 3 নম্বৰত ইনফেকশ্যন হ'লে হ'ব পাৰে, 4 নম্বৰত প্ৰেগনেঞ্চি হ'লেও হ'ব পাৰে। আৰু কিছুমান কাৰণ আছে, এইবোৰ ভলিউম অভাৰলোড বুলি কয়। সেইবোৰ হোৱাৰ কাৰণে হাৰ্টটো জেনেৰেলি ফেইল হৈ যাব পাৰে। যেনেকৈ 1 নম্বৰত আছে হাইপাৰটেনশ্যন। হাই ব্লাড প্ৰেছাৰ যদি থাকে, কণ্ট্ৰল নকৰে, তেতিয়াহ'লে হাৰ্ট ফেইল হ'ব পাৰে। 2 নম্বৰত কাৰণ আছে প্ৰেগনেঞ্চি। 3 নম্বৰত আছে ভাল্ভ ডিজঅৰ্ডাৰ বুলি কয়। হাৰ্টৰ ভাল্ভটো যদি লিক থাকে, ফুটা থাকে, তেতিয়াও হাৰ্ট ফেইল হ'ব পাৰে। 4 নম্বৰত আছে ডায়েবেটিছ। 5 নম্বৰত আছে কিডনী প্ৰব্লেম যদি থাকে। 6 নম্বৰত আছে চিভিয়াৰ যদি এনিমিয়া থাকে, ব্লাড যদি কম থাকে, তেতিয়াহ'লেও হাৰ্ট ফেইল হ'ব পাৰে। সেইকাৰণে আমি ব্লাড কম থাকিলে লগে লগে ব্লাডটো লৈ ল'বলৈ কৈ দিয়া হয়। যদি চিভিয়াৰ এনিমিয়া 6তকৈ তলত যদি থাকে, ইমিডিয়েটলি ব্লাড ল'ব লাগে। নহ'লে ই যদি ক্ৰনিক কণ্ডিশ্যন হৈ যায়, বহুত দিন নোলোৱাকৈ থাকে, তেতিয়াহ'লে ই গৈ বুলি হাৰ্ট ফেইলাৰ হ'ব পাৰে। এইখিনি সচৰাচৰ মুখ্য কাৰণ হাৰ্ট ফেইলাৰৰ। আৰু আছে যেনেকৈ এনজাইটি, ডিপ্ৰেশ্যন, ষ্ট্ৰেছ ল'লেও হ'ব পাৰে, ফেমিলি হিষ্ট্ৰী থাকিব পাৰে, বা ওল্ড এজ হ'লে এইবিলাক মেল ফিমেল। ফিমেলৰ ক্ষেত্ৰত এই এজ বাঢ়াৰ লগে লগে হাৰ্ট ফেইলাৰৰ চান্সেছ বাঢ়ি যায়। এল্ডাৰলি এজটো সকলোৰে মেল ফিমেল কাৰণবোৰ গম পালে। এতিয়া নেক্সট ভিডিঅ'টোত আপোনালোকে গম পাব লক্ষণসমূহ কি। লক্ষণসমূহ জনাটো খুব ইম্পৰ্টেণ্ট। কেলৈ আমি লক্ষণসমূহ জানিলেহে আপোনালোকে গম পাব, ঘৰতেই গম পাব যে পেচেণ্টজন হাৰ্টৰ কিবা সমস্যাত ভুগি আছে নেকি। আৰু এই আৰ্লি ষ্টেজত ডায়েগনচিছ কৰাটো বহুত ইম্পৰ্টেণ্ট। এটা ৰোগীৰ লগতে পেচেণ্টৰ গোটেই ফেমিলিটোক আপোনালোকে এটা ডাঙৰ বিপদৰ পৰা ৰক্ষা কৰিব পাৰিব, যদিহে আপোনালোকে এই এৱাৰনেছটো যদি আনিব পাৰে।